আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মানাৰ পৃথিৱীত। আজি নবু শুইছে মোৰ কান্ধত এইদৰে, কাৰণ তাই টোপনি গৈছিলে, টোপনিৰ পৰা সাৰ পালে কিন্তু ভালকৈ হয়তো টোপনিটো পূৰ নাই হোৱা, সেইকাৰণে এইদৰে কান্ধতে মূৰটো পেলাই আকৌ টোপনি গৈছে। এয়া চাওক মুখখনো মেলি আছে। মানে মোৰ যেতিয়া তাই এখন সৰু আছিলে, মই যেতিয়া ভাবোঁ দেই যে কেতিয়া তাইৰ কান্ধত এইদৰে মূৰটো পেলাই এনেকৈ শুব, ভাল লাগে কিবা এটা। মানে কি ক'ম আপোনালোকক, প্ৰতিগৰাকী মাকে চাগে অনুভৱ কৰিব। এতিয়া তাই 7 মাহ সোমাইছে, ডাঙৰ হৈছে, এইদৰে শুব পৰা হৈছে। হাতখন কিন্তু বিষাই এইদৰে লৈ থাকিলে, কিন্তু বিষালেও বহুত ভাল লাগে মনটো। তেন্তে ভিডিঅ'টো আজি এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, চাই থাকিব। যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তাইক শুৱাব লৈছিলোঁ আৰু খুব তাইক ঘমা দেখি অকণমান ফেনখন দি দিছিলোঁ। ফেনখন দি দিয়া মাত্ৰক চক নাই, তাই কেনেকৈ ফেনখন থৰ লাগি চাইছে। মানে এনেও ফেনখন চাই থাকে, কিন্তু ভাবিছে আজি এখন কি ঘূৰিছে নহয় জানো। মোৰ হাঁহি উঠিছে বহুত, মানে সঁচাকৈ ভাল লাগিল কাৰণে ৰেকৰ্ডিং কৰি থ'লোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কি কৈছা তুমি? কি কৰিছা? কি কৰিছা? বিহু বতৰ, আপোনালোকে কোনে কোনে কি কি বনাইছে কমেণ্ট কৰিব। মইতো এবাৰ একো বনোৱা নাই, মানে কেইটামান চাউল তিয়াই থৈছোঁ, যদি পাৰোঁ ফুলা পিঠা কেইটামান বনাম। ছোৱালীজনী লৈ বনাবলৈ অকণ দিগদাৰ হয়। আৰু আজি তথাপিতো এওঁ কৈছিলোঁ নাৰিকল এটা কিনি আনিবা, মই দুটামান লাড়ু বনাম চুজি মিক্স কৰি, কিন্তু এওঁ ক'লে নালাগে, বাদ দিয়া, কিনা নাৰিকলৰ লাড়ু পায়। আপোনালোক দেখাইছোঁ মই চাব। 5 টকাকৈ লৈছে লাড়ু, 50 টকা দি পেকেটটো কিনি আনিছে। তাতকৈ যদি নাৰিকল এটা কিনি আনিলেহেঁতেন, মই চুজি মিক্স কৰি অলপ বেছিকৈ লাড়ু বনাব পাৰিলেহেঁতেন। মোৰ লাড়ু খাই বহুত ভাল পাওঁ। দেখাইছোঁ, আপোনালোকক চাই থাকিব হা। এইটো চব এই দুটা খালোঁ, আৰু এইকেইটা 50 টকাত এইকেইটা লাড়ু পৰি গ'ল। এয়া, আৰু আজি ভাবিছোঁ কঁঠালৰ মুচি বনাম। মই কঁঠালৰ মুচি বনাইছোঁ, কিন্তু ইমান মানে কাটি দিয়াতে কোনোবা এদিন কাটি দিছিলে, বনাইছিলোঁ তেনেকৈ, মানে কাটিব নাজানিছোঁ যে ফাৰ্ষ্ট টাইম কাটিছোঁ। সেইটো কাটিব পাৰিছোঁ চব। ইয়াত মই দেখাইছোঁ, মই কেমেৰাটো বেক কৰি দেখাই চাই থাকিব। এইটোৱে সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি মই এতিয়া অলপমান ফ্ৰাই কৰি ল'ম, আৰু আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাম, আপোনালোকে চাই থাকিব। কি বনাম? পাপাই যে ভাল পায়। উফ, বেয়া পালা নেকি? তুমিও ভাল পাওঁ, ময়ো ভাল পাওঁ। কঁঠালৰ মুচি চব্জি বনাম। কোনে বনাব? তুমিও বনাব লাগিব। বনাবানে? এতিয়া মই কঁঠালৰ মুচিখিনি ফাৰ্ষ্টতে অকণমান নিমখ দি পেলাই তেলত ফ্ৰাই কৰি ল'ম, তাৰ পাছত মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব। মই ক'বলৈ পাহৰি গৈছোঁ, মানে মই এটা মিডিয়াম চাইজৰ আলু দিছোঁ। মই আলু আৰু কঁঠালৰ মুচিখিনি সৰু সৰুকৈ কাটি লৈছোঁ, মানে যিহেতু মই এইখিনি বইল নকৰোঁ, আৰু অলপমান নিমখ দি মানে সোৱাদ অনুসৰি তেলত ভাজি লৈছোঁ মিডিয়াম ফ্লেমত। আনফালে গোটা জিৰা, ৰঙা জলকীয়া 3-4টা, কেঁচা জলকীয়া 2টামান, আৰু পিঁয়াজ মিডিয়াম চাইজৰ 2টা, আৰু এটা বিলাহী। এইখিনি মই অকণমান হালধি আৰু অকণমান নিমখ যিহেতু তাত দি থোৱা আছে মানে ভাজিখিনিত, সেইকাৰণে মই ইয়াত অকণমান দিছোঁ। আৰু বাকী যিখিনি মছলা লাগে প্ৰয়োজন অনুসৰি জিৰা, ধনিয়া, চিকেন মছলা অলপ, এইখিনি মই এড কৰিছোঁ। আৰু এইখিনি 2-3 মিনিটৰ কাৰণে ভাজি ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি মিক্সিত মাৰি ল'ম। এয়া চাওক, ধুনীয়া এটা গোন্ধ আহিছে। নহৰু আৰু আদা দিয়া দেখুওৱা নহ'ল, কাৰণ নহৰু আদা পেষ্ট মোৰ অলৰেডি আছে। আৰু এই ভাজিখিনি মোৰ প্ৰায়ে 50% সিজি গ'ল। এতিয়া মই ইয়াত মছলাখিনি দি দিছোঁ। মছলাখিনি দি মই এইখিনি আকৌ মিডিয়াম ফ্লেমতে অলপকৈ ভাজি থাকিম। কালাৰটো কিন্তু বহুত ধুনীয়া আহিছে, কিয় ক'ব নোৱাৰোঁ, মোবাইলত ভালকৈ উঠা নাই। এই চব মই আপোনালোকক ওচৰৰ পৰা অকণমান দেখাই দিছোঁ। এইটো মাংসৰ লেখীয়া কালাৰ আহিছে, কিন্তু মই এতিয়া আপোনালোকক আগতীয়াকৈ কৈ থৈছোঁ, মই এটা চিয়াপা কৰিলোঁ। মানে কি হ'ল, নহৰু আদা যিখিনি মোৰ মিক্সাৰ নহয়, চৰি, অলপ আগতে পেষ্ট কৰি থৈ দিওঁ মই অলপ দিনৰ কাৰণে, সেইখিনি আছিলে মই দিম বুলি ভাবিলোঁ, কিন্তু নহৰু আৰু আদা দিয়াই নহ'ল। আৰু মই তেনেকৈ খায়ো দিলোঁ, কিন্তু এতিয়া যেতিয়া মই এডিটিং কৰিবলৈ বহিছোঁ, তেতিয়াহে মই মনত পৰিছে যে মই নহৰু আদা নিদিলোঁ বুলি, কিন্তু খাবলৈ ভাল হৈছিলে। এতিয়া মই ইয়াত পানীখিনি দি দিছোঁ, প্ৰয়োজন অনুসৰি যিমান পানী লাগে দি দিব। আপোনালোকে যদি বেছি জোল বিচাৰে অকণ বেছিকৈ দিব। মই অকণমান বেছি নাৰাখোঁ, মানে অলপ পাতলা কৰি ৰাখিম, সেইকাৰণে অলপ পানী দিছোঁ। এইখিনি উতল আহিবলৈ এৰি দিছোঁ। চব কাষেদি তেল বিৰিঙি গৈছে, এইখিনি ভালদৰে হৈ গৈছে।
ঢাকোন মাৰি মই সিজাব দি মাজে মাজে মই লৰাই আছোঁ অকণ অকণকৈ এইখিনি ৰেডি হৈ গৈছে ঠাণ্ডা হ'ব দিন ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ প্লেটিং কৰিছোঁ চক কিমান সুন্দৰ হৈছে দেখিবলৈও ভাল হৈছে খাবলৈ বহুত ধুনীয়া হৈছিলে গম নোপোৱাকৈ আদা নহৰু নিদিয়াকৈ বনাই দিলোঁ কিন্তু খাবলৈ ভাল হ'ল আদা নহৰু দিয়া হ'লে চাগে আৰু টেষ্টি হ'লহেঁতেন খাবলৈ মোৰ ভাল লাগিলে আপোনালোকে এনেদৰে ট্ৰাই কৰিব হয়তো বহুত এনেকৈ বনাইছে যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আন এটা ভিডিঅ'তে আপোনালোকক মানাৰ পৃথিৱীত পুনৰবাৰ লগ পাম আৰু আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ মোৰ আৰু নবুৰ ফালৰ পৰা ধন্যবাদ